নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক 2025 বৰ্ষত আপোনালোকে CL ল'বলৈ হ'লে কেনেদৰে 6RC2 এপত আপোনালোকে CL এড কৰি ল'ব লাগিব তাক দেখাই দিয়াৰ বাবে চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোকে মোবাইলত যিকোনো এটা ব্ৰাউজাৰত গৈ গুগলত 6RC2 আছাম লিখি কিনে চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকে বিদ্যালয়ৰ ইউজাৰ ID আৰু পাছৱৰ্ড দিব। পাছৱৰ্ড দি কিনে চিলেক্ট ডিষ্ট্ৰিক্ট কৰি ল'ব আৰু তাৰপিছত কেপচাৰ দি কিনে লগইন কৰিব। মই লগইন কৰাৰ আগতে ডেস্কটপ মোড কৰি লৈছোঁ মোবাইলটো যাতে আপোনালোকৰ স্ক্ৰীনখনত দেখাবলৈ সুবিধা হয়। লগইন হোৱাৰ পিছত আপোনালোকে বাওঁফালে মন কৰিব, বাওঁফালে থকা তিনিডাল আঁচ য'ত আছে যে তাত আপোনালোকে টাচ কৰি দিব। এতিয়া আপোনালোকে টিচাৰ এণ্ড ষ্টাফ যোনটো অপশ্যন আছে যে তাত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং যোনটো অপশ্যন আছে যে তাত ক্লিক কৰি দিব। এতিয়া আপুনি আপোনাৰ নামটোৰ সোঁফাললৈ মন কৰিব, সোঁফাললৈ যোনটো চিলেক্ট একশ্যন বুলি অপশ্যন আছে তাত ক্লিক কৰিব। চিলেক্ট একশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ভিউ লিভ বেলেঞ্চ যোনটো অপশ্যন আছে যে তাত ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ লিভ বেলেঞ্চৰ যোনখন চাৰ্ট আছে কিমান লিভ আছে আপোনালোকৰ এড হৈ সেইখিনি ওলাই যাব। যিহেতু এটা শিক্ষাবৰ্ষৰ বাবে কেজুৱেল লিভ 12টা এড কৰি ল'ব পাৰি। ওপৰত থকা এড লিভছ অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত এনেধৰণৰ এখন পেজ খোল খাব। ইয়াত আপোনালোকে কেলেণ্ডাৰ ইয়াৰ 2025 লিখিব, লিভ টাইপ কেজুৱেল লিভ, নং অফ লিভ 12 লিখি কেনে আপোনালোকে ছাবমিট অপশ্যনটো ক্লিক কৰি দিব। ইৰৰ দেখাইছে নট এলাউড মোৰ দেন 12 ফৰ দিছ কেজুৱেল লিভ, গতিকে আপোনালোকে কেঞ্চেল অপশ্যনটো ক্লিক কৰি দিব। যিহেতু ইয়াত অট'মেটিক 6টা কেজুৱেল লিভ এড হৈয়ে আছে গতিকে আপোনালোকে 6টা এড কৰিলে হৈ যাব। তাৰ কাৰণে পুনৰ এড লিভছ অপশ্যনটো আপোনালোকে ক্লিক কৰি ল'ব। কেলেণ্ডাৰ ইয়াৰটো চিলেক্ট কৰি ল'ব আৰু কেজুৱেল লিভ, তাৰপিছত নং অফ কেজুৱেল লিভ 6 দিব, তাৰপিছত ইয়াত চিলেক্ট কৰিব, তাৰপিছত ছাবমিট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকে ওপৰত মন কৰিলে দেখিব ষ্টাফ লিভ বেলেঞ্চ এড বুলি ইয়াত শ্ব' কৰিব আৰু আমাৰ এটা শিক্ষাবৰ্ষৰ বাবে 12টা কেজুৱেল লিভ ইয়াত এড হোৱাও শ্ব' কৰিছে। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকক দেখাই দিবলৈ সক্ষম হ'লোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।